say it like that. If I hate you, then নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অৰ্চনা কাকতিলৈ দেখি হয়তো গম পাইছে ক'ৰবালৈ যাবলৈ ওলাইছোঁ হয় প্ৰথমতে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ সকলোৱে পূজাৰ আনন্দ উপভোগ কৰক খুব ধুনীয়াকৈ পূজা চাওক পূজাৰ আনন্দ লওক আৰু ময়ো পূজা হেতুকে স্কুল বন্ধ আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া পূজা সকলোৰে আনন্দৰে ভালদৰে পাৰ হৈ যাওক পূজাৰ পাছত যাতে কৰোনা কাৰো নহয় সেয়াও আশা কৰিলোঁ কাৰণ পূজা বুলি ঘূৰি ফুৰোঁতে হয়তো বহুতৰ কৰোণা ওলাব সকলোৱে আনন্দ কৰক সকলোৰে দিনবোৰ সুখেৰে পাৰ হওক তাৰে আশা কৰিছোঁ এতিয়া আহকচোন মোৰ লগত ভিডিঅ'টো উপভোগ কৰক এয়া চাওক ওলাই আহি এই মূৰ্তি দেখিবলৈ পাইছোঁ একদম পূজা পূজা লাগি গৈছে মূৰ্তি দেখি আৰু এই যে শব্দখিনি এই শব্দখিনি শুনি বিৰাট ভাল লাগে পূজা পূজা লাগি যায় আৰু ইয়াত আচলতে মূৰ্তিসমূহ বনায় আৰু সেইকাৰণে ইয়াৰ পৰা আন ঠাইলৈ মূৰ্তিসমূহ লৈ গৈ আছে আমি যে পূজা মণ্ডপত খুব ধুনীয়া ধুনীয়া মূৰ্তিসমূহ দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ ঠাইসমূহৰ পৰাই শিল্পীসমূহে খুব ধুনীয়াকৈ মূৰ্তিসমূহ সজাই তোলে বনাই উলিয়ায় আৰু সেয়েহে এই ঠাইখিনিত মূৰ্তিসমূহ আজি ষষ্ঠী পূজা যিহেতু মূৰ্তিসমূহ নিবৰ কাৰণে স্থাপন কৰিবৰ কাৰণে ইয়াত ভিৰ কৰিছেহি মানুহসকলে আৰু এতিয়া আহক আমি এয়া ঢেকীয়াজুলিৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকক এয়া ঢেকীয়াজুলিৰ অকণমান পূজাৰ পৰিৱেশ দেখুৱাইছোঁ মানে পূজা নহয় ঠিক অলপ পূজা পূজা লগা পৰিৱেশটো আহকচোন চাওক सीट আছে না নাই গুৱাহাটীয়া গুৱাহাটী আমাৰ হাত লিখ কৰি লাভ নাই আমি বাছত উঠি ল'লোঁ আৰু এয়া বাছ চলিব ধৰিছে আচলতে বাছখনত উঠাৰ আগতে আমি ভালদৰে তেওঁলোকক সুধি লৈছোঁ যে তেওঁলোক গুৱাহাটী যাব নে নাযায় আমি যিহেতু চিপাঝাৰলৈ যাম তেজপুৰৰ পৰা যিখিনি বাছ গুৱাহাটীলৈ যায় কিছুমান বাছে এনেকুৱা কৰে তেওঁলোকে যাত্ৰীসমূহক খুব ধুনীয়াকৈ উঠাই লয় বৰ ধুনীয়াকৈ যাম বুলি কৈ উঠাই লয় কিন্তু কি কৰে তেওঁলোকে যেতিয়া তেওঁলোকৰ পেচেঞ্জাৰ গুৱাহাটীলৈ যোৱা পেচেঞ্জাৰ কমি যায় তেতিয়া তেওঁলোকে আধা ৰাস্তাতে মানুহখিনিক নমাই দিয়ে দি উঠি আন এখন গাড়ীত তুলি দিয়ে বা কেতিয়াবা তেওঁলোকে তুলি নিদিয়াকৈ আমি আৰু ইয়াৰ পৰা যাব নোৱাৰিম আপোনালোকে বেলেগ এখন গাড়ীত যাওক বুলি কৈ দিয়ে তেতিয়া যিখিনি যাত্ৰী থাকে তেওঁলোকৰ বহুত দিগদাৰ হয় তেনেকুৱা প্ৰব্লেম আগতে ফেচ কৰিছোঁ সেইকাৰণে মই আপোনালোককো ক'লোঁ এইটো কথা যাতে এনেকুৱা প্ৰব্লেম আনৰ নহওক গাড়ীখনক ভালদৰে সুধি ল'ব তেওঁলোক যায় নে নাযায় আৰু ভাড়াটো একদম আপোনালোকে নমাৰ আগলৈকে নিদিব কাৰণ তেওঁলোকে আধা ৰাস্তাত নমাই দিয়ে দি উঠি ভাড়াটো আৰু আপোনালোকক হয়তো ঘূৰাই নিদিয়ে কেতিয়াবা ৰিটাৰ্ণ নকৰে বা কেতিয়াবা আন এখন গাড়ীত ভাড়াটো দি দিয়ে তেনেকুৱা কিছুমান প্ৰব্লেমৰ সৃষ্টি হয় গতিকে আপোনালোকে একদম যিখিনি ঠাইলৈ যাব আমি এতিয়া যেনিবা চিপাঝাৰলৈ যাম আমি মঙলদৈ পাৰ হোৱাৰ পিছত আমি ভাড়াটো দি দিম ঠিক তেনেধৰণে আপোনালোকেও সেইটো কৰিব পাৰে যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম ফেচ কৰিছে মনটো বিৰাট ভাল লাগি আছে কাৰণ বহুদিনৰ মূৰত ঘৰলৈ গৈ আছোঁ বহুদিন ঘৰলৈ যাবলৈ হোৱা নাছিল যেতিয়া পঢ়ি থকা দিনতো এনেকৈ ঘৰলৈ গৈছিলোঁ বিৰাট ফূৰ্তি লাগিছিলে পূজাৰ বন্ধতেই হওক বা আন বন্ধতেই হওক আজিও তেনেকুৱা ফিল কৰিছোঁ বা ভাল লাগিছে বহুত এই যে শুনিলে খালী আছে চিট আছে আচলতে এইটো কথা কণ্ডাক্টৰৰ মুখত আপোনালোকে শুনিয়েই থাকে বাছত গ'লে কাৰণ তেওঁলোকে বাছখনত যদিও মানুহ ফুল থাকে তথাপিতো কয় খালী আছে এতিয়া এই বাছখনতে চাওকচোন মানুহ আছে তথাপিতো তেওঁলোকে কৈ আছে খালী আছে খালী আছে এয়া শুনিলে নহয় বাছত সচৰাচৰ ঘটি থকা ঘটনা
বাছত ভাড়াৰ কাৰণে তৰ্কাতৰ্কি। আচলতে প্ৰশাসনে যাত্ৰীবাহী বাহনবোৰত যিখিনি ভাড়াৰ নেৰি হয় সেইখিনি যদি আঁৰি ৰখাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে মই ভাবোঁ যাত্ৰীসমূহৰ বহুত সুবিধা হ'ব আৰু এনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক নহ'ব বুলি এয়া মোৰ মতামত। আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি জনাবচোন। এয়া চাওকচোন, সৰু পোৱালিটোৱে মূৰ উলিয়াই বাহিৰলৈ চাই আছে। আপোনালোকে এনেকুৱা কৰি পাইছেনে? মই কিন্তু এতিয়াও খিৰিকীৰ কাষত বহি ভাল পাওঁ। ক'ৰবালৈ গ'লে তেনেকৈ খিৰিকীৰে চাই গৈ বিৰাট ভাল লাগে। আৰু সৰুতেও তেনেকৈ নতুন নতুন ঠাইবোৰ চাই যাবলৈ বিৰাট ভাল লাগিছিলে। এয়া আমি খাৰুপেটীয়া পালোঁ আৰু কিছু দূৰ গৈ আমি মঙলৈ পাম আৰু তাৰপাছত পাই আছোঁ চিপাঝাৰ। এয়া চাওকচোন, এতিয়া আমি আহি পালোঁ মই পঢ়া কলেজখন। হয়, এইখন হৈছে মংগলদৈ কলেজ আৰু এইখনতেই মই মোৰ 3টা বছৰ ডিগ্ৰী 3টা বছৰ অধ্যয়ন কৰিছিলোঁ। আৰু আমি পঢ়া দিনতকৈ এতিয়া কলেজখন আৰু বেছি ধুনীয়া লগা হ'ল। ৱালবোৰত খুব ধুনীয়াকৈ ৱাল পেইণ্টিং কৰিছে। এয়া চাওক। পৰা নামিলোঁ, আহি চিপাঝাৰ পালোঁ। এতিয়া ইয়াতে কিবা এটা খাই লওঁ, হোটেলত বহি আছোঁ। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ চিপাঝাৰৰ পূজা আৰু ময়ো চাব বিচাৰিছোঁ। আহকচোন, এয়া পূজাথলীত সোমাইছোঁ। কিন্তু এতিয়া পূজা আৰম্ভ হোৱা নাই, যিহেতু আজি ষষ্ঠী আৰু এতিয়াও আবেলি সময়, এতিয়াও দেৱীক দৰ্শন কৰিব পৰা হোৱা নাই। দেৱীৰ মূৰ্তিসমূহ ঢাকি থোৱা আছে, এয়া দেখিছে আপোনালোকে। তথাপিতো পূজাথলীলৈ এবাৰ আহিলোঁ, পূজাৰ অলপ আয়োজন চালোঁ, আপোনালোককো দেখুৱালোঁ। আৰু কালিৰ পৰা সকলোৱে পূজা চাব পাৰিব। আমিও ঘৰলৈ গৈ লওঁ, তাৰপাছত আৰম্ভ হ'ব পূজাৰ উলহ মালহ।
পূজাথলীলৈ অহাৰ পিছত তাৰ পৰা জানো জিলাপি নিনিয়াকৈ থাকিব পাৰি। সেয়ে এতিয়া সোমাইছোঁ জিলাপিৰ দোকানত আৰু ইয়াত আহি দেখা পালোঁ, এয়া চাওকচোন, দোকানখনত খুব ধুনীয়াকৈ আঁৰি থৈছে। ভিতৰত 4জন কৰ্মচাৰী আছে আৰু তেওঁলোকে লোৱা ক'ভিড প্ৰতিষেধকৰ যিকেইখন চাৰ্টিফিকেট সেইকেইখন খুব ধুনীয়াকৈ এনেধৰণে আঁৰি থৈছে। দেখি ভাল লাগিলে আৰু এয়া চৰকাৰৰ খুব ভাল পদক্ষেপ বুলিবই লাগিব, কাৰণ চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে পূজাথলীৰ কাৰণে এয়া তেওঁলোকে মানিছে। আৰু এতিয়া জিলাপি লওঁ। ঘৰ এতিয়াও গৈ পোৱা নাই, ইয়াতে গধূলি হ'ল শিৱাজাৰতে আমি খোৱা লোৱা কৰিলোঁ, অকণ পূজাও চালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ৰখি আছোঁ। খুৰাহঁত আহি আছে গুৱাহাটীৰ পৰা আৰু তেওঁলোকলৈ ৰখি আছোঁ, একেলগে আমি ঘৰলৈ যাম। এয়া চাওক, এয়া আমাৰ ঘৰৰ ওচৰৰ পূজা। এয়া দেখিছে লাইটৰ চিকমিকনি, পূজা পূজা লাগিছে। এয়া আমি এতিয়া আহি আমাৰ ঘৰ পালোহি। ভিডিঅ'টো ইমানতে শেষ কৰিম। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব। যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।